এই আজি দুপুর আছে তোকে কি কবি এই জীবনটো বহুত দুখ হৈ গেল কে এয়া মানে পইচা পাতি নাই ঘৰত চাউল তাউল একোই নহয় বেছি মাৰো অসুখ তো সৰুতে গ'ল কি হ'ব যেনেকে জীৱনটো তই তখন কিবা কৰি আছিলি কৰি আছিলো কাম কৰি আছিলো কোম্পানীকো গৈছিলো আধা ৰাতিতে উঠি উঠি যাব লাগে মাইতো এতিয়া নৰে নাই মাইটোৰ লগতে থাকিব লগা আছে তই আখলাই নাই এখন দেই এই এতিয়া বহুত প্ৰব্লেম হৈ গৈছে তই ব্যৱসায় কৰিব পাৰা তখন ব্যৱসায় কি ব্যৱসায় কৰিবি ময়ো এখন সৰু সুৰাকে দোকান দি আছো তয়ো সেনেকুৱা কিবা কৰিব পাৰা কি ব্যৱসায় কৰিম ব্যৱসায় কৰিব লাগিলেতো পইচা লাগিল মোৰ পইচাই নাই ক'ত পাম পইচা পিছে তই চব্জি ব্যৱসায় কৰ চব্জি ব্যৱসায় বেছি পইচাও নালাগে তাতে ময়ো দিম অলপ কিবা তোৰ পৰা সেনেকে হেৰি কৰি কিনে কৰিব পাৰা তই চব্জি তই তুমি ভাল কথা কৈছা আৰু চব্জি বেপাৰ কৰিলে ভালে হ'ব তোৰ চাইকেলতো এখন আছে তই দিনত ফেৰি মাৰিবি গধূলি মোৰ দোকানখনতে আগত দি দিব পাৰিবি তই ঠিক কথা কৈছে তই মোক মই কালি মাৰ্কেটতো অলপ পইচা আছে তই যদি অলপ সহায় কৰা পাৰিবি সেনেকে তেতিয়াহ'লে মই কালিৰ পৰা চব্জি বেপাৰ আৰম্ভ কৰিম আৰু গধূলি তোৰ দোকানতে বহিম ইয়াতে বহি আহিবি তই দিনটো বাৰু এনেকৈ ঘূৰিলেও অলপ দে তই মোক ভাল কথা শিকালি আজি তই কি এটা থাকিবি নে দোকান থাকিবি নে যাবি মই দোকান বন্ধ কৰি যাওঁৱে ৰ দে জোক একেলগে যাওঁ জোক মই বন্ধ কৰোঁ দে বন্ধ কৰি এই পিছে কালি তই যাবি ৰাতিপুৱা আনবা চব্জি দে মই যাম দে তই যাই এতিয়া ভাই খালি বেপাৰটো কৰিব যাব খুজিছো কি বা হয় পইচাটো নাই কিমান চাওঁ ৰ মাই বা কিমান জমা কৰি থৈ দিছিল 1000 টকা এটা আছে কি হ'ব সেইখিনি পইচা দি বেপাৰ এখন কৰিব খুজিছো কেনেকে চলিম সেইখিনি পইচাই আছে দে যি হয় হ'ব কেইটা বাজে এই 11:30 হ'লে ৰাতি হ'ল কালি আকৌ বেপাৰো কৰিব যাব লাগিব মই দে কৃষ্ণ কৃষ্ণ প্ৰভু বেপাৰটো যাতে কালিৰ পৰা ভাল হয় মই দে কালি কালি हेलो কি তই খাই দিবি ৰ মই বছক কথাই নকওঁ কি ক'লে তই আজিতে বছ বেয়া হ'ব কি বেয়া হ'ল বছ নেহাৰ বোলে বিয়া ঠিক হৈছে কি নেহাৰ বিয়া এইটো কেনেকৈ হ'ব নেহাৰ বিয়া বল এতিয়া গ'ল অলপ বছ বল इश्क ही मेरा रब है इश्क ही मेरी हर खुशी इश्क ही मेरे ख्वाब है इश्क ही मेरी जिंदगी লাউ আছে না লাভ আছে লাউ
কেইটা দিম লাও এটা দিয়া প্ৰথম চাৱনীতে ভাল পাই পেলালো তোমাক নাজানো কি ভাল লাগিল ক'ব নোৱাৰা হৈ গ'লো তোমাক আপোন কৰিলেও মনত বৰকৈ হেঁপাহ তোমাক মোৰ জীৱনত অন্য এটা নাম দি তোমাৰ জীৱন প্ৰেয়সী হোৱা সেউজীয়া পৃথিৱীখনত তুমি মোৰ সপোনৰ এজনী ৰাণী সপোনৰ ৰাণীজনী দিঠকত পৰি কৰি ৰাখিব বিচাৰো তুমি হেঁপাহে গোলাপ হৈ মোৰ মনৰ ফুলনিত সদায় ফুলি ৰোৱা না তুমি মোৰ হৃদয়ত এটা জিলিকা তৰা হৈ সদায় জিলিকি থাকা নৈৰ সুঁতিৰ দৰে বৈ যাবলৈ দিয়া মোৰ মৰমক যিদৰে নৈৰ সুঁতিবিলাক বৈ গৈ বিশাল সাগৰত পৰে ঠিক তেনেকৈ মোৰ মৰমবোৰ বিশাল হ'বলৈ দিয়া এই বিশাল পৃথিৱীখনত তোমাক আপোন কৰিলোঁ বৰকৈ হেঁপাহ তুমি এজনী ধুনীয়া পৰী হৈ মোৰ জীৱনত সদায় হাঁহি থাকিবানে তুমি হবানে মই বিচৰা মোৰ জীৱনৰ পৰিজনী তুমি হবানে মোৰ জীৱনৰ প্ৰতিটো পুৱাৰ নিয়ৰ কণা শেৱালি বস হ্যাঁ মাখতে এই তোমরা বিয়া ঠিক আছে তোক কিয় লাগে মোক লাগে কিয় বছক এৰি যদি কৰবাৰ লগত বিয়া হোৱা কথা বেলেগ হৈ যাব ৰাস্তা এক বিয়াতকৈ বেছি কথা নকবি। আৰে কি কৰিছ মোক এৰি যদি কাৰোবাৰ লগত যায় কৈ দে না কি কৰিব পাৰো মই কি কৰো চাই থাকিবি কি কৰিছ এটা কথা শুনি যা তোক মই ভাল পাওঁ আৰু তোক কেৱল মই বিয়া কৰিম ৰাস্তা এক ঐ কি আছে ইয়াত ঐ কিয় বাদ তুমি কৰিছ কি কিয় লাগে ঘৰত কি বন্ধি ৰাখি তাত কাবাত বিক্ৰী কৰিছ শুন তই ঐ শুনা মই তোমাক এটা কথা ক'ম বুলি ভাবিছিলোঁ মই তোমাক ভাল পাওঁ সাধাৰণ চব্জি বেপাৰী হৈ মোক ভাল পাব মই ইমান বেয়া বুলি ভবা নাছিলো ভালে হ'ল সিহঁতে মাৰিলে তাই মোক ঠাট্টা করছি তাইক মই একদিন মানুহ হৈ দেখাম তাই মোক চব্জি বেপাৰী বুলি ঠাট্টা করছি তাইক মই মানুহ হৈ দেখাম মই গুৱাহাটীত যাম গুৱাহাটীত যাই চাকৰি কৰিম আৰু তাই এদিন মোৰ কাৰণে কাণ দিব লাগিব মই চব্জি বেপাৰী হৈ তাই পস্তাব লাগিব দিন আজি মোক যি অপমান কৰিছে তাই একদিন পস্তাব লাগিব মই আজি প্ৰতিজ্ঞা কৰিছো
মই ডাঙৰ মানুহ নাই মই গুৱাহাটীৰ পৰা আহো এই ভাই ক'ত যাবি গুৱাহাটীত কিয় যা বাবা দোস্ত ভাই বেয়া নাপাবি দেই সিদিনাখন কেছটো মোৰ একদম ভুল হৈ গৈছে হা চৰি দে ভাই একদম তই বেয়া নাপাবি হা নাই মই বেয়া পোৱা নাই মোৰ যে লগটো হা মোৰ যে লগ থাকাই একদম বদমাছ তাৰ কাৰণে মোৰ জীৱন একদম বৰবাদ হৈ গৈছে হা তাক মই একদম বাদ দি পেলাইছো তই বেয়া নাপাবি হা একদম বেয়া নাপাবি মই তহঁতক একদম বেয়া পোৱা নাই সেইদিনা যে তহঁতি গেলি তাৰপিছত মোৰ লগতো বহুত বেয়া হৈ কি হ'ল নাই কিবা কৈছে নেকি এনেকুৱা হৈছিল এই তই ক'ত যাবি এতিয়া মই এতিয়া গুৱাহাটীত যাম সেইগিলা বাদ দিয় তই সেইগিলা ভাবি ৰাখিবি তই মোৰ গাড়ীত বল মই তোক বনাই দিম তোৰ লগত মই কেনেকে যাওঁ এই নাই একো নাই না তই মোৰ লগত বল না মই গুৱাহাটীত যাই আছো বহি ল নালাগে দে তই যাম মই যাম দে তই বহি ল না না আমি দোষ হয় এতিয়া বাদ দে সেইবিলাক বল না তই বল তোক বনাই দিম একদম দাদা আপোনাৰ কাৰণে এখন চিঠি আহিছে এপইণ্টমেণ্ট লেটাৰ আহিল মা মোৰ চাকৰি হৈ গ'ল বেংকত মা চাকৰি হৈ গ'ল মোৰ চাকৰি হৈ গ'ল মোৰ চাকৰি হৈ গ'ল বেংকত কি কওঁ চাকৰি আজি অলপ আগতে এপইণ্টমেণ্ট দি থৈ আহিছে বেংকৰ চাকৰি চাকৰি হৈ গ'ল বেংকত কোৱা শুনি ভাল লাগিলে কথাটো দে গধূলি তই যাবি হা আমাৰ ঘৰত এইপিনে দোকানত আহিবি দোকানততো মই আহিবি গধূলি তই চাবি তই আমাৰ গধূলি একবাৰ ঘৰত যাবি হা যাবি কিন্তু দেই মই কিন্তু নেগেলি বেয়া পাম গধূলি যাবি গধূলি যাব লাগিব কিন্তু তই মই কিন্তু একদম নেগেলি বেয়া পাম কিন্তু যাবাই লাগিব তই কিন্তু যাবা লাগিব কাৰণ তোক মই বহুত হৈছে আৰু মাইকো মই কৈ থৈছো তই যাবি যাম নিশ্চয় যাম দে মই যাওঁ নে কি যাওঁ দে মই পাহৰি তোক পাই কেনেকে পাহৰিম তই মই আজি সিদিনা খোৱা গৈছে তোক মই আহিম দে মই গুৱাহাটীতো যাব লাগিব কালি জইনিং যাই আছো গধূলি দে আহিবি ইমান দেৰি হ'ল তাই এতিয়াও হোৱা নাই তুমি হোৱাই নাই ওলা ওলা তুমি হোৱাই নাই নেকি মই যে কৰিয়ে আছো মই কি ডিউটি যাব নালাগে টকা কি তোৰ দেউতাৰাই দিব দোস্ত ভাত বাঢ়িছো চিনি পাৰিছানে তই ইয়াত কেনেকে আহিলি ইয়াত তোৰ খবৰ দিছো কি বহুত বেয়া মানুহ ঐ চালি মোৰ মানুহক তই বেয়া বুলি ক'ব আহিছ হা ওলা চা ওলা কি চাই দোস্ত বেয়া নাপাবি হা চা আপোনাক কিন্তু মানিছো কি ক'বা মানে এনেকেই চলি আছো আৰু আমি
Yes, sir. That to be Rava. Yes, sir. And Yes, sir. balance. বিধিয়ে কিনো লিখিলে সময় সকলো সলালে নিৰে লুকা কপালতে দুখৰে বিংখনি বাজে বুকুতে গোপনে গোপনে ধনু কামোৰ হিয়া ভাগিলে ঐ জান 12টা বাজিল আহিবৰে হোৱা নাই ইমান টাইম ফোন কৰিছে ৰিচিভ কৰা নাই তই কি কৰি আছ ইয়াত? আপুনি আজিও মদ খাই আহিছে মই খাব পাৰো। তোৰ দেউতাৰ টকাৰে মই খোৱা নাই। সদায় সদায় আপুনি এনেকে অত্যাচাৰ কৰিব পাৰিব মই সহ্য কৰি যাম ছোৱালী বেছি কথা নকবি দেই। ইমান সহ্য নকৰো তোৰ কি দেউতাৰ ঘৰত আছো মই? তোৰ দেউতাৰ ঘৰত আছো বুলি ভাবিছা নেকি? মই খাইছো। মোৰ টকা গৈছে, তোৰ দেউতাৰ পকেটৰ পইচা পোৱা নাই। ওলা ইয়াৰ পৰা ওলাই যা। এইটো মোৰ ৰুম, ইয়াত মোৰ অধিকাৰ আছে বুজিছ? ওলা ওলা। মাতি দিয়ক মজা দিয়ক মাতি দিয়ক এইটো ভৱিষ্যতৰ কাৰণে মাতি দিয়কচোন মই Estás? নাই Ya con la mano que vamos. Suma. Solo puedo. No, ¿qué tal? নাই No, hay. আপোনাৰ হাজবেণ্ডে এটা লোন লৈছে লোনটোৰ কাৰণে আমি আহিছিলোঁ তেওঁ বেংকৰ পৰা বহুত টকাৰ লোন লৈ থৈছে আমি আপোনাক মাতা বুলি ক'লে আমি এতিয়া যাওঁ আপোনাৰ ইমান চেঞ্জ কেনেকৈ হ'ল মুড চেঞ্জ এইবোৰ বহুত তেওঁ মোক মোৰ জীৱনত প্ৰভাৱ পেলাই দিছে তেওঁ মই বহুত চিলাই মনত আছিলে তোমাৰ কথা কেতিয়াবাই মোৰ জীৱনত পেলাই দিছে তুমি মোক একদম অপমান কৰিছিলা কিন্তু আজি মই তেওঁৰ কাৰণে খুব খং কৰিছোঁ আৰু তোমাৰ কি খবৰ কোৱাচোন কেনে মোৰ হ'ব ধনী ল'ৰা বিচাৰি তোমাৰ দৰে ভাল ল'ৰা এটা অপমান কৰাৰ পৰিণাম মই আজি লাভ কৰিছোঁ ভাগ্য সদায় মানুহৰ একে নাথাকে কেতিয়াও কাকো সৰু ডাঙৰ বুলি কাকো ঠাট্টা কৰিব নালাগে ময়ো নাজানো আজি মই কিখিনি পাইছোঁ কিন্তু কাকো কেতিয়াও ঠাট্টা কৰিব নালাগে ভাগ্য মানুহৰ সদায় ঘূৰি থাকে
সৰু ডাঙৰ কাকো ঠাট্টা কোনোদিনে কৰিব নালাগে। তোমাৰ হাজবেণ্ড আহিলে বেংকলৈ যাবা দিবা, এতিয়া মই যাম। বাই। চমা